গোৰ্খা সমাজৰ আজি এক পবিত্ৰ দিন ভাই দুজ বা ভাইটিকা। চাৰিজন ভাইৰ মাজত এজনী ভনী কিন্তু বিয়া হৈ গৈছিল আমেৰিকাত। 5 বছৰৰ পাছত ভাইটিকা লগাবলৈ ঘূৰি আহিছে আমেৰিকাৰ পৰা। আজি আমাৰ চাৰিজন ভাইৰ সপোন পুৰা হ'ব। 5 বছৰৰ পাছত ভণ্টিৰ হাতত ভাইটিকা লগাই থালিত যেন সজাই থৈছে ভণ্টিৰ আশীৰ্বাদ। এতিয়া ভণ্টিয়ে চাৰিজন ভাইৰ চাৰিওপিনে পানীৰ এক সুৰক্ষা কবচ বনাইছে, যেন কোনো বাধা আমাৰ মাজত আহিব নোৱাৰে। ভণ্টিয়ে চাৰিজন ভাইক ধূপ ঘূৰাই যেন ক'ব বিচাৰে, মই আকৌ ঘূৰি যাবই লাগিব বিদেশলৈ, মোৰ ঘৰ এতিয়া তাতেই, কিন্তু তোমালোকৰ সুৰক্ষাৰ দায়িত্ব ভগৱানৰ হাতত দিছো। এতিয়া ভণ্টিয়ে আমাৰ কপালৰ ওপৰেদি আখৰ ঘূৰাই বাহিৰলৈ লৈ গৈছে। যেন যিমান আমাৰ দায় দুখ আছিল, ভণ্টিয়ে বাহিৰলৈ লৈ যা পূজা কৰি এবাৰতে আখৰ ভাঙি বাহিৰলৈ লদিয়াই দি ভগৱানৰ ওচৰত হাতযোৰ কৰি কৈছে, আজিৰ পৰা মোৰ দাদা ভাইৰ সকলো দায় দুখ মাফ কৰি শক্তি প্ৰদান কৰক। আশীৰ্বাদ লৈ আহি ফুল চাউলৰ সুৰক্ষা কবচ বনাই থোৱা প্ৰথম ভৰিৰ পৰা আৰম্ভ কৰি কপাললৈ এজন এজনকৈ চাৰিজন ভাইক দিলে। এতিয়া আৰম্ভ হল ভনী আৰু ভাইৰ মাজৰ আশা, মৰম, বিশ্বাসৰ ভাইটিকা। আশা, বছৰে ভণ্টিৰ হাতৰ ভাইটিকা লগাব পাম, সেই আশা। মৰম, ভাই ভনীৰ মাজৰ মৰম সদায় এনেকৈ বাঢ়ি থাকক। বিশ্বাস, ভণ্টিৰ দুখত সুখত সকলো সময়তে দাদা ভাইটিক ওচৰ পায়, সেই বিশ্বাস। এতিয়া চাৰিওকে চুলিত তেল দি আচৰি দিছে। এতিয়া ভণ্টিয়ে এজন এজনকৈ চাৰিওক ফুলৰ মালা পিন্ধাই দিছে। এতিয়া গোৰ্খা সমাজৰ এক বিশেষ সন্মানীয় ঢাকা টুপি পিন্ধাই সকলোকে মুখ মিঠা কৰাইছে। ভাই ভনীৰ মাজৰ মৰমো মিঠা হৈ যায়। এতিয়া পাল্লা পৰিল ভণ্টিক লগাই দিয়া। পিছে আমাৰ ভণ্টি অলপ হুষ্ট পুষ্ট। প্লাষ্টিকৰ টুলটো অলপ আগুৱাই দিলো। সঁচাকৈ আমাৰ ভণ্টিয়ে যেন দুৰ্গাৰ ৰূপ। দাদাই ফুটাৰ প্ৰথম আকাৰ দিলে, বাকী আমি তিনিও ফুটা চাৰিওপিনে বেলেগ বেলেগ ৰঙৰ ফুটা দি ভণ্টিক শুৱনি কৰি তুলিলো। এতিয়া সৰু উপহাৰ দি চাৰিও ভণ্টিৰ ভৰিত ধৰি সেৱা লৈ স্মৃতিৰ কাৰণে ফটো ক্লিক কৰিলো।